কবিতাই ৰাতিপুৱাই ৰাতিপুৱাই খঙেৰে ৰুমত থকা বস্তুবোৰ ইফালৰ পৰা সিফালে থ'বলৈ ধৰে আৰু তাই খঙতে বুৰবুৰাই ক'বলৈ ধৰে, হে ভগৱান, মইনো ইমান কি পাপ কৰিছিলোঁ যে মই এটা কোঠাৰ সৌৰৰ ঘৰত বিয়া হ'ব লগা হ'ল। শাহু ইয়াতে, পতিও ইয়াতে, কোনোবা আলহী বঙৰি আহিলে তেওঁলোকো ইয়াতে। এইটো কোঠা নে জাহান্নুম, একো বুজি নাপায়। এটা এটা বস্তু ক'ত থ'ম জাগাই নাই। ইয়াতে খাব লাগিব, ইয়াতে শুব লাগিব, ইয়াতে বহিব লাগিব। কৰোঁ যদিনো কি কৰোঁ, হে ভগৱান। এনেকৈ কৈ কবিতাই মূৰে কপালে হাত দি তলত বহি লয়। তেতিয়াই তাইৰ শাহুৱেক নিৰ্মলা আহে আৰু কয়, বোৱাৰী, কি কৰি আছা? এতিয়ালৈ ঘৰৰ কাম একোৱে কৰা নাই যে? আৰে, গোটেই ঘৰৰ বস্তুবোৰ ইফালে সিফালে পৰি আছে, সোনকালে চাফা কৰা, কোনোবাই দেখিলে কি ক'ব? কি ক'ব মানে? মা, এইটোকে ক'ব যে এটা কোঠাৰ সৌৰৰ ঘৰখন সামৰি লোৱা। বহুত হ'ল মা, মোৰ স্বামীৰ ইমান ভাল ইনকাম, কিন্তু নাজানো কিয় আপুনি এটা নতুন ঘৰ নলয়। এটা কোঠাতেই জীৱনটো কটাই আছে। ডাঙৰ ডাঙৰ ঘৰৰ কোঠাবোৰৰ লগত মানুহৰ সম্পৰ্কবোৰো ছিঙি যায়। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। মানুহে অট্টালিকাটো বনাই লয়, কিন্তু তাতে সোমাই ৰৈ যায়। এনেকে কৈ নিৰ্মলা তাৰ পৰা গুচি যায়। আৰু বেচেৰী কবিতাই নিজৰ এটা কোঠাৰ সৌৰৰ ঘৰখন সামৰাত লাগি যায়। কবিতাৰ গিৰিয়েক ধীৰাজ এটা ভাল কোম্পানীত চাকৰি কৰিছিল আৰু বহুত ভাল দৰমহা পাইছিল, যাৰ পৰা তেওঁ এটা ঘৰ ল'ব পাৰে। কিন্তু কঞ্জুচি কৰি নিৰ্মলাই এটা ডাঙৰ ঘৰ নিকিনিলে, সদায় বাছ এটা কোঠাত জীৱন যাপন কৰিলে। আৰু এনেকৈয়ে এদিন লাইট গুচি যায়। কবিতাই মম জ্বলাই ভাত বনাই আছিল আৰু তেতিয়াই ধীৰাজ আহে আৰু তাইক কয়, কবিতা, কি বনাইছা? ইমান ধুনীয়া গোন্ধ আহিছে। কিনো বনাম আৰু, তোমাৰ পচন্দৰ দালি ভাত বনাইছোঁ। তুমি বহা, মই গৰমে গৰমে বাঢ়ি দিওঁ। এনেও লাইটৰ কি ভৰসা, কেতিয়া আহে কেতিয়া নাহে। শাহু মাইতো এই এটা কোঠাতো ইনভাৰ্টাৰ এটা নলগায়। কবিতাই এনেকে কৈ আছিল আৰু তেতিয়াই তাতে নিৰ্মলা আহি পায় আৰু কয়, অঁ, আৰু 2-4টামান টানা মাৰি কথা কোৱা। মোৰ শাহুৱে এইটো নকৰে, সেইটো নকৰে। আৰে কেতিয়াবা লাইট নোহোৱাকৈ থাকিব লাগে। মা, লাইট নোহোৱাকৈ ময়ো থাকিব পাৰিম, কিন্তু কমচে কম ঘৰটোতো ডাঙৰ হওক। এই এটা কোঠাতে ক'ত যাম? ইয়াতে বহি মই ভাত বনাই আছোঁ আৰু ইয়াতে মোৰ পিছত আপুনি বহি ভাত খাই আছে। আৰে 2 খোজৰো দূৰত্ব নাই আপোনাৰ খোৱাৰ আৰু মোৰ পাকঘৰত। অকণমানতো দয়া কৰক। ভৱিষ্যত আমাৰোতো ল'ৰা ছোৱালী হ'ব, কি তেওঁলোকেও এই এটা কোঠাতে ডাঙৰ হ'ব নেকি? হ'ব, তুমি এইবোৰ চিন্তা কৰাৰ কোনো দৰকাৰ নাই। এইবোৰ মই গোটেইবোৰ চাই ল'ম। তোমাৰ যদি ইমান বেছি অসুবিধা হৈছে, তেতিয়াহ'লে চুপচাপ নিজৰ টালি টোপোলা বান্ধা আৰু মাৰৰ ঘৰলৈ গুচি যোৱা। তাতে 4-5টা কোঠাত থাকিব পাৰিবা, বুজিছা? নিৰ্মলাৰ কথা শুনি কবিতাৰ বৰ দুখ লাগে আৰু বেচেৰীয়ে ভাত বনোৱাত আৰু খুওৱাত লাগি যায়। কিছু সময় পাছত লাইট আহে, সকলোৱে আৰামত শুই যায়। আৰু এনেকৈয়ে সময়বোৰ পাৰ হ'বলৈ ধৰিলে। কবিতাই এই এটা কোঠাৰ সৌৰৰ ঘৰত যেনে তেনে দিনবোৰ পাৰ হৈছিল। এনেকৈয়ে এদিন ঘৰলৈ কেইজনমান আলহী আহে আৰু কবিতাৰ এটা কোঠাৰ সৌৰৰ ঘৰত খপখপাই আলহীবোৰ পৰি পৰে। বেচেৰী কবিতাই চাহ বনাই সকলোকে দিবলৈ ধৰিছিলে। ভিৰৰ বাবে তাইৰ হাতৰ পৰা চাহৰ ট্ৰেখন পৰি যায়, যাৰ বাবে নিৰ্মলাই চিঞৰি চিঞৰি ক'বলৈ ধৰে, কুলক্ষণী, যা তই পানীত ডুবি মৰি যা। তই অকল লোকচান কৰিবহে জানা। তই এটা কোঠাকে চম্ভালিব নোৱাৰ আৰু ডাঙৰ ঘৰ কিনাৰ কথা ক। আলহীক সেৱা শুশ্ৰূষা কৰিব নাজানা। তই তোৰ মাৰে ঘৰত এইবোৰে শিকিছা নেকি? চাহ পেলাই দিলি যে আলহীৰ ওপৰত। মা, ইয়াত মোৰ কোনো দোষ নাই। দোষ অকল আপোনাৰ। আপুনিয়ে সকলো এই এটা কোঠাতে ভৰাই থৈছে। এতিয়া আপুনি নিজে চাই লওক, জাগাই নাই এই কোঠাত। ইমান মানুহৰ মাজত মই জানি শুনি চাহ পেলোৱা নাই। আৰু আপোনাৰ যদি ইমানেই দুখ লাগিছে যে আলহীৰ সেৱা শুশ্ৰূষা ভাল হোৱা নাই, তেতিয়াহ'লে মোৰ কথাটো আপুনি মানি লওক আৰু এটা কোঠা লৈয়ে লওক। এই এটা কোঠাটোৰ পৰাতো অকণমান মুক্তি পাম। আলহীৰ কথা পাহৰি দুয়ো শাহু বোৱাৰীয়ে টু মে কৰিবলৈ ধৰে আৰু এইবোৰ দেখি ঘৰলৈ অহা আলহীয়ে চুপচাপ তাৰ পৰা গুচি যায় আৰু শাহু বোৱাৰীৰ টু মে এনেকৈয়ে চলি থাকে। সময়বোৰ যাবলৈ ধৰে। এটা কোঠাৰ সৌৰৰ ঘৰ হোৱাৰ বাবে নিৰ্মলাৰ চকু সদায় ল'ৰা বোৱাৰীৰ ওপৰতে থাকিছিল, যাৰ বাবে কবিতাৰ পাৰ্চনেল আৰু প্ৰাইভেচি দুয়োটাই নোহোৱা হৈছিলে। আৰু এনেকৈয়ে এদিন কবিতাই নিজে নিজক বুৰবুৰাই ক'বলৈ ধৰে, হে ভগৱান, মইনো কি কৰোঁ? এই এটা কোঠাত মই কেনেকৈ জীৱন নিৰ্বাহ কৰোঁ?
মই মোৰ নিজৰ গিৰিয়েকৰ লগত 2 মিনিট বহিবও নোৱাৰোঁ, মনৰ কথা পাতিবও নোৱাৰোঁ, দুয়ো একেলগে খাবও নোৱাৰোঁ। মোৰ জীৱনৰ পৰা প্ৰাইভেচি যেন ক'ৰবালৈ উৰি গুচি গৈছে। কিন্তু এতিয়া মই এইবোৰ এনেকৈ চলিব নিদিওঁ। মই কিবা নহয় কিবা এটাতো নিশ্চয় কৰিব লাগিব। মই মোৰ মাথাত কিবা এটা নহয় কিবা এটা প্লেন নিশ্চয় বনাব লাগিব, যাৰ পৰা মোৰ শাহুৱে অনুভৱ কৰে যে তেওঁ নিজৰ এটা ঘৰ হোৱাটো কিমান প্ৰয়োজনীয়। সদায় এটা কোঠাতে সকলোবোৰ কাম কৰিব নোৱাৰে। এনেকৈ কৈ তাই এটা প্লেন বনায় আৰু ধীৰাজকো এই প্লেনত ভাগিদাৰী কৰি লয়। তাৰ পাছত পিছদিনাখন কবিতাৰ বহুত কেইজনী বান্ধৱী তাইৰ এটা কোঠাৰ শহুৰৰ ঘৰলৈ আহে। গোটেই কেইজনীয়ে বহি কথা পাতি আছিল। তেতিয়াই তাত নিৰ্মলা আহে আৰু তেওঁ আৰাম কৰিবলৈ জাগা বিচাৰিবলৈ ধৰে। কিন্তু তেওঁ ক'তো অকণমানো জাগা দেখা নাপায়। তেওঁ মনতে ভাবে, নাজানো বোৱাৰীয়ে কিহৰ ইমান ভিৰ জমা কৰি ৰাখিছে। তাই এইখিনিও নাজানেনে মোৰ শাহুৱে যে আৰাম কৰিব লাগে। এতিয়া তাই ইমানবোৰ বেকাৰ বাচন আনি বহাই দিছে। কি কৰোঁ? নিৰ্মলাই এইবোৰ ভাবি ভাবি মুখখন বেকাবেকি কৰিবলৈ ধৰে। তেতিয়া কবিতাৰ এজনী বান্ধৱী ৰাধিকাই কয়, কি হ'ল আণ্টি? মোৰ এনেকুৱা লাগিছে আপুনি আমিবোৰ অহাৰ বাবে ভাল পোৱা নাই। আপোনাৰ ভাল লগা নাই যেতিয়া আমি যাওঁৱে দিয়ক। নাই নহয়, এনেকুৱা একোৱে নহয়। মই কেতিয়া তোমালোকক যাবলৈ ক'লোঁ? তোমালোকৰ নিজৰে ঘৰ, তোমালোকে যিমান ইচ্ছা খোৱা লোৱা বহা ফূৰ্তি কৰা। অ' চ' চুইট আণ্টি, আপুনি বহুতেই ভাল। মইতো ভাবিছোঁ 4-5 দিনমানৰ বাবে মই ইয়াতে থাকি যাওঁ আৰু বাকীবোৰ গুচি যাব। এনেও মোৰ 4-5 দিনমান অফিচৰো ছুটি আছে। আৰু কিছু সময় পাছত কবিতাৰ বান্ধৱীবোৰ গুচি যায়, কিন্তু ৰাধিকা কবিতাৰ ঘৰত থাকি যায়। এদিন ৰাতিপুৱা ৰাধিকাই শ্বৰ্টছ পিন্ধি ৰেডি হয় আৰু ধীৰাজে ৰাধিকাক দেখি তাইৰ ফালে চাবলৈ ধৰে। এইবোৰ দেখি নিৰ্মলাৰ খঙত তেজ 200 স্পীডত জ্বলিবলৈ ধৰে আৰু তেওঁ একো ক'ব নোৱাৰে। এনেকৈয়ে দিনবোৰ পাৰ হ'বলৈ ধৰে। এটা কথা হোৱাৰ বাবে ৰাধিকা আৰু ধীৰাজে সদায় হাঁহি ধেমালি কৰি দুয়োৰে ওচৰ চাপিবলৈ ধৰে, যাৰ বাবে এদিন নিৰ্মলাৰ ধৈৰ্য্যৰ সীমা ছিঙি যায় আৰু তেওঁ খঙেৰে কয়, ঐ নীলা ছোৱালী, তোৰ অকণমানো লাজ নাইনে? এনেকৈ যে লাজ নোহোৱাৰ দৰে নিজৰ বান্ধৱীৰ শহুৰৰ ঘৰত পৰি আছ আৰু তাৰ উপৰিও বান্ধৱীৰ গিৰিয়েকৰ ওপৰত নজৰ দি আছা। বেলেগৰ ঘৰ ভাঙিবলৈ তোৰ লাজ নালাগেনে? বুৰ্বক ছোৱালী, দুজন মানুহৰ সম্পৰ্কৰ মাজত সোমাইছা। কালিলৈ তোৰ যদি বিয়া হয় তেতিয়া এনেকুৱাই কৰিবি নেকি? শাহু শহুৰ বাইদেউ ভিনদেউ দাদা বৌ সকলোৰে মাজত সোমাবি নেকি? বাহ আণ্টি, কিমান ধুনীয়া লেকচাৰ দিয়ে আপুনি। আপুনি যে মোক সংস্কাৰ শিকাই আছে, আপোনাৰ কি এই সংস্কাৰ আপোনাৰ নাই নেকি? কিয় নিজৰ ল'ৰা বোৱাৰীৰ মাজত সোমাই আপুনি হেঙাৰ হৈ আছে? আপুনি কেতিয়াবা ভাবিছেনে আপোনাৰ ল'ৰা বোৱাৰী সিহঁতে পাৰ্চনেল লাইফত পাৰ্চনেল কথা পাতিবলৈ কেতিয়া সুবিধা পাইছেনে? আপুনি সদায় ফেটি সাপৰ দৰে সিহঁত দুটাৰ আগত ফেনা মেলি বহি থাকে। সঁচা কথা কৈ আছে ৰাধিকাই মা, আপুনি আমাৰ কথা কেতিয়াবা ভাবিছেনে? এটা কোঠাত আমি তিনিজনে জীৱন কেনেকৈ কটাব পাৰিম? গিৰিয়েক ঘৈণীয়েক, কেতিয়াবা আমাকতো সময় লাগে, কিন্তু আপুনি কেতিয়াও এইবোৰ বুজি নাপায়। আৰু এইবোৰ যে আপুনি দেখি আছে, সকলোবোৰ মই ৰাধিকা আৰু ধীৰাজে লগ হৈ প্লেনিং কৰিছোঁ, যাতে আপোনাক আপুনি কৰা ভুলবোৰ দেখুৱাব পাৰোঁ মা। মা, কবিতাই এইবোৰ একদম সঁচা কথা কৈ আছে। মই ইমান দিনে আপোনাৰ প্ৰেছাৰৰ বাবে মনে মনে আছিলোঁ, কিন্তু এতিয়া আমাক এটা ঘৰৰ প্ৰয়োজন। মা, আপুনি যিবোৰ কৰি আছে এইবোৰ একেবাৰে ভুল কৰিছে। এটা কোঠাত আমি তিনিজনে কেনেকৈ জীৱন কটাম? নোৱাৰোঁ মই মা। আপুনি যদি আমাৰ কথা মানিব নোৱাৰে তেতিয়াহ'লে মই এটা বেলেগ ৰুম ভাড়াত লৈ লওঁ, কিন্তু এটা কোঠাত মই এনেকৈ আৰু থাকিব নোৱাৰিম মা। সকলোৰে কথাবোৰ শুনি নিৰ্মলাই নিজৰ ভুলৰ বাবে পৰিতপ্ত হয় আৰু তেওঁ সকলোৰে ওচৰত ক্ষমা বিচাৰে। তাৰ পাছত ৰাধিকা তাৰ পৰা গুচি যায়। কেইদিনমান পাছত বেছি দেৰি নকৰি ধীৰাজ, নিৰ্মলা আৰু কবিতাই মিলি এটা ডাঙৰ ঘৰ লৈ লয়, য'ত কবিতাৰ তাত নিজৰ বাবে প্ৰাইভেচিও আছিল আৰু বহুত বেছি জাগাও আছিল। আৰু এনেকৈয়ে আমাৰ মৰমৰ কবিতাই তাইৰ এটা কোঠাৰ শহুৰৰ ঘৰৰ পৰা মুক্তি পায়। তেনেহ'লে বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে পালে আমাৰ এই বোৱাৰীৰ এটা কোঠাৰ শহুৰৰ ঘৰৰ কাহিনীটো চাই? আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি নিশ্চয় জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন এটা কাহিনী।